হে গাইজ মোৰ অন্য এটা মিনি ব্লগলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আহি আছোঁ পৰিবাৰহঁতৰ ঘৰত বাৰ কইনা ভাত খাবৰ বাবে আৰু মোৰ লগত আহিছে ভিনদেউ ডাঙৰ বা আৰু মুনু আৰু এইফালে আহি পাই দেখিলোঁ যে ভিনদেউ পূৰা একদম কামত বিজি হৈ আছে চিকেন মাছ একদম পূৰা খোৱাতহে কথা আৰু এইফালে পৰিবাও লাগি আছে এইফালে আমাৰ ঋষি আৰু নিবিৰ বাৰ ল'ৰা আৰু এয়া আছে আমাৰ মুনু আহি পালেহি আৰু এইফালে বা আৰু এইফালে আমাৰ নিবিৰ আৰু ঋষি আৰু মুনুৱে পূৰা খেলাত ব্যস্ত ইহঁতক লগ পালে আৰু একোৱে নালাগে আৰু এইফালে আমি সকলোৱে কথা পতাত ব্যস্ত আৰু এয়া হৈছে মোৰ বৌ একদম বেঙেনা ফ্ৰাই কৰাত ব্যস্ত আৰু এইফালে মানে কলডিলৰ পুৰা পিটিকা আৰু দুখনমান ফটোও মাৰি ল'লে আৰু আজি ডিনাৰত আছিলে চিকেন মাছ কলডিল পুৰা পিটিকা বেঙেনা ফ্ৰাই দালি চব্জি